চন্দন আৰু খাম্পাহে ইয়াতে জুই জ্বলাই আছে তো হৈ গ'ল আৰু ভগৱান বা আল্লাহ বা ঈশ্বৰে ইমান ভাল দিন কৰি দিলে আমাক ইমান বৰষুণো নাই গৰমো নাই মুঠতে মিডিয়াম খুব ভাল আজি যিটো আশীৰ্বাদ বিৰাট ভাল আশীৰ্বাদ যাত্ৰাটো বিৰাট ভাল ছাকচেছ হ'ল আৰু বতৰো বিৰাট ভাল আৰু ক'ব লগা সেইখিনিয়ে মইতো কৈছোঁৱে কোকৰাঝাৰ জিলা হিচাপে 6টা সমষ্টি লৈ কৰিছে 6টা সমষ্টিও 100% আমি জিকিমেই আৰু সেইদিনা 6 তাৰিখত গোসাইগাঁও জিলা হিচাপে কৰিছে 5টা সমষ্টি 5টাও ছাকচেছ হ'ব 5 আৰু 6 11টা হ'ল অহাকালি ভেৰগাঁও জিলা হ'ব 5টা সমষ্টি লৈ পেলাই অৰ্থাতে অহাকালি যিটো যাত্ৰা সিও মানে বিৰাট ভাল হ'ব বুলি মোৰ এটা বিশ্বাস আৰু ইয়াৰ পিছত চালবাৰী হিচাপে 11 তাৰিখত আছে আৰু 12 তাৰিখত খাজুলগাঁও হিচাপে আছে আৰু 15 আগষ্টৰ পিছত আকৌ 17, 18, 19 এনেকুৱা প্ৰগ্ৰাম আছে আমাৰ অৰ্থাতে এই আশীৰ্বাদ যাত্ৰাৰ মেনিংটো সেইটোৱে যে আমি অৰ্থাতে সকলো জাতি জনগোষ্ঠীৰ পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ যাতে আগন্তুক 2025 এই ছেপ্টেম্বৰ মাহৰ যিটো নিৰ্বাচন হ'ব এই নিৰ্বাচনৰ বিপেফ দলে যাতে এবছলিউট মেজৰিটি পাই পেলাই চৰকাৰ বনাব পাৰে সকলো জাতি জনগোষ্ঠীৰ আশীৰ্বাদ লৈ পেলাই এইটোৰ কাৰণে আমি আজি এই ৰেলীটো কৰি আছোঁ কথা সেইটো আৰু আজি আপোনালোকেতো সোধা নাই ময়ে ক'ম আজি ৰাতিপুৱা 10টা 11টা মানত নিশ্চয় আপোনালোকে চবেই আছিল ডিফেন বড়ো ডাঙৰীয়াই এটা প্ৰেছ মিট দিছে এই প্ৰেছ মিটটো ইমান ডাঙৰ প্ৰেছ মিট দিছে বেয়াটো হোৱা নাছিল কিন্তু এটা কথা মই আফচোচ লাগিছে এইটো হ'ল মানে ৰিটেন নোপোৱাকৈ UPPL বা প্ৰমোদ বড়ো ৰিটেন এনচাৰ পোৱা নাই আফচু বা বড়ো সাহিত্য সভাই কিন্তু আমি ৰিটেনলি ৰিপ্লাই দিছিলোঁ যেহেতু বড়ো সাহিত্য সভা ছেক্ৰেটাৰী আৰু আফচু ছেক্ৰেটাৰী আমালৈ লেটাৰ লিখিছিল যে 12 তাৰিখৰ ভিতৰত আমাৰ লগত আলোচনা কৰিবৰ কাৰণে আমি এগ্ৰি ৰিটেন আমি দিছে দেই ৰিটেন আমি দিছে যে আমি এগ্ৰি BPF আৰু UPPL একগোট হোৱাৰ ক্ষেত্ৰত আমাৰ কোনো আপত্তি নাই আমি আলোচনাত বহিম বুলি আমি ৰিটেন দিছে কিন্তু এইফালেতো মুখেদিহে কৈছে প্ৰমোদ বড়ো বা UPPL ৰিটেন দিয়া নাই বুলি ডিফেন বড়ো নিজে কৈছে এইটো ৰিটেন দিয়া নাই এইটো লৈ পেলাই ইমান ডাঙৰ প্ৰেছ মিট কিয় দিব লগা হ'ল ৰিটেন লকচোন আগত ৰিটেনটো পোৱা নাই আমি কৈছোঁ যে UPPL দলে ছেক্ৰিফাইচ কৰিব পাৰিব লাগিব ছেক্ৰিফাইচ মানে সেইটোৱে যে আপোনালোকে চৰকাৰ এৰি পেলাই আহিবৰ কাৰণে ৰেডি আছে না নাই আপোনালোকে চৰকাৰ এৰিব পাৰিব লাগিব আপোনালোকে চৰকাৰ এৰি পেলাই আহক আমি BPF 20টা UPPL 20টা আমি ইলেকশ্যন খেলিম কি শৰ্ত দিছে এইবিলাক কওকচোন 12 তাৰিখৰ পিছত সিহঁতে কিবা কিবি ক'ব বুলি কৈছে 12 তাৰিখটো বাদ চাই থাকক আপোনালোকে 12 তাৰিখৰ পিছত আফচু বা বড়ো সাহিত্য সভা ছেক্ৰেটাৰীয়ে কি কয় সেইটো আপোনালোকে শুনি লওক আমি কি চৰ্ত দিছে দিয়া নাই এইবিলাকত লাগি থাকি লাভ নাই মই কৈছোঁ ইয়াৰ গোটেই কিবাটো চন্দন আৰু খাম্পাহে ইয়াতে জুই জ্বলাই আছে তো কিন্তু আফচু আপোনালোকে ছাত্ৰ সংগঠন হিচাপে আপোনালোকেও স্থিতি ক্লিয়াৰ থাকক আমি কোনো দলৰ লগত এইফালে বায়াছ হৈ পেলাই কথা নকম বা কাম নকৰিম এইবিলাক থাকক কিন্তু নহ'লে ফাঁচি যাব খবৰদাৰ ইয়াৰ বিৰাট ডাঙৰ জাল আছে এইটো মইতো কৈয়ে দিছোঁ চন্দন আৰু খাম্পা আছে ইয়াত আগতো চন্দন আৰু খাম্পাৰ কাৰণে মই আফচুৰ লগত মিলাব পৰা নাই এই দুইজনে মোক ভাগ কৰি লৈ গৈছে স্পষ্ট কথা স্যার এটা প্রশ্ন অঞ্চলের বা BTC অঞ্চলের শিক্ষক শিক্ষয়িত্রীসকলে মানে বাহিৰত আছে এইটো প্ৰমোদ বড়োৰ কথা নাই এইটো প্ৰমোদ বড়োয়ে আমাৰ বহুত টিচাৰক BTC বাহিৰত পঠাই দিছে এইটো মই আকৌ লৈ আহিম এইটো ডাঙৰ ইছ্যু নহয় মই লৈ আহিব পাৰে এইটো ডাঙৰ ইছ্যু নহয় এইটো লৈ আহিম মই দিলীপ শইকীয়া